নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'। আগৰ ভিডিঅ'ত আমি বুজিছিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি, কলন বিধি কি, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ক'ৰ পৰা আহিছে বা প্ৰমেয়িকা কি, আৰু অনুশীলন 1.1ৰ কুৱেশ্যন নম্বৰ 1 কৰিছিল আৰু এতিয়া আমি অনুশীলন 1.1ৰ কুৱেশ্যন নম্বৰ 2 কৰিম। ইয়াত দিয়া আছিল 196 আৰু 38220 সলিউশন আগত বুজোৱা নিচিনা প্ৰথমে আমি লিখি লম ইয়াত কি দিয়া আছে। ইয়াত ডাঙৰটো 3220 greater than 196 কাৰণ ই ডাঙৰ আৰু ই সৰু, সৰুটোদি ডাঙৰটোক আমি হৰণ কৰিব লাগিব। আমি লিখি ল'ব লাগিব ইউক্লিডৰ কলন বিধি অনুসৰি। ইউক্লিডৰ কলন বিধি কি আছিলে? a is equal to bq plus r। ইয়াত a হৈছে 38220, b হৈছে 196, q আমি পোৱা নাই, q উলিয়াম, আৰু r আমি পোৱা নাই, r সাইডতে আমি হৰণটো কৰি লম। 3 এতিয়া আমি সাইডত হৰণটো কৰি ল'ব লাগিব। 38220 divided by 196। 196ক 195 বাৰ দিলে 38220 পাম। কৰি চাব 0। এতিয়া আমি লিখি ল'ম ভাগফল কিমান পালো 195, ভাগশেষ কিমান পালো 0। এতিয়া মই কি কৈছিলো আগৰ ভিডিঅ'ত কৈছিলো যে যদি আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰোঁ তেনেহলে যিটো সংখ্যাৰে ভাগ কৰি আমি ভাগফল 0 পাম, যিটো সংখ্যাৰে হৰণ কৰি আমি ভাগফল 0 পাম, এই সংখ্যাটোৱে হ'ব আমাৰ গসাউ। গতিকে নিৰ্ণয় গসাউ is equal to 196। এতিয়া আমি 3 নম্বৰটো সমাধান কৰিম আৰু 3 নম্বৰটো দিয়া আছিলে 867 আৰু দিয়া আছিলে 255। 255তকৈ 867, গতিকে ইয়াত লিখিব লাগিব ইয়াত 867 greater than 255। ইউক্লিডৰ কলন বিধি লিখিব লাগিব। ইউক্লিডৰ কলন বিধি অনুসৰি এইটো a 867 is equal to 255b, q আমি নাই পোৱা প্লাস আৰু আমি নাই পোৱা, এইটো উলিয়াম সাইডত আমি 255 867। এতিয়া 255 দি আমি 867ক কেইবাৰ দিব পাৰিম? 255 দি আমি 867ক 3 বাৰ দিব পাৰিম। কৰি চাবা যাতে 867 পাৰ নহয়। 3 বাৰ দিলে আমি কিমান পাম? 765। বাকি থাকিব 7 5 গলে 2, 6 5 6 গলে 0, 8 7 গলে 1, 102। এতিয়া এইটো দি এইটোক আকৌ হৰণ দিব লাগিব। 255 102 102 দি 255ক আমি দুবাৰ দিব পাৰিম আৰু দুবাৰ দিলে আমি কিমান পাম? 204। বাকি থাকিব 5 5 গলে 1, 5 51। এই 51 দি আকৌ 102ক আমি হৰণ দিব লাগিব। 102 51 কেইবাৰ যাব? দুবাৰ যাব, দেখা দেখি গৈ আছে। আগতেতো কৈছো মই যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি যদি আমি গসাউ উলিয়াও, যিটো সংখ্যাৰে ভাগ কৰি আমি
ভাগফল 0 পাওঁ, এই সংখ্যাটোৱে হ'ব আমাৰ গসাউ। মানে ইয়াত 51টোৱে হ'ব আমাৰ গসাউ।